তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় হৰুণানিকাকৰ উপস্থিত হোৱা। আজি মোৰ শেষ বাধা, তুমি হৰুণানিকাকলৈ যাব নোৱাৰা। কোৱা বিলুপিনি, তুমি মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা? উত্তৰ দিয়া। মই যে কুমাৰ উত্তমক বৰ ভাল পাওঁ আৰু হৰুণানিও মোক অপাৰ স্নেহ কৰে। সেয়ে মই হৰুণানিৰ ওচৰত থাকি ভাল পাওঁ না। আৰু সেইবাবে তুমি মোৰ মহান উদ্দেশ্যৰ বাধাৰে কোন নীতিজ্ঞ হৰুণানি কোৱা আলোচনাত নিমগ্ন থাকিব সৰ্বনাশ কৰি পেলাইছা। কোৱা বিলুপিনি, এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয়? হৰুণানিৰ কূটনীতিৰ বিষয়ে আপুনিনো কেনেকৈ জানিলে? মই সকলো জানো। হৰুণানিৰ কাৰণে বৰাণী
ৰজাৰ অৱহেলাৰ পাপী হৈ পৰিছে। একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ লালন। কোৱা এই কন্যা নহয়? নাথ, সেয়া আপোনাৰ বিষয় নহয় নাথ। ৰজাৰ কাণত এই বিষয়ে পৰিলে আপোনাক নিশ্চয় দুখ সাব্যস্ত কৰিব। তেতিয়া আপুনি কি কৰিব নাথ? তাৰ কাৰণে দিনলে ভয় নকৰে। বৰদানী হুমিতি আৰু ভক্ত ধ্ৰুৱ কুমাৰক সৰুৰাণী যিমানে অত্যাচাৰ নকৰক যম অথৰিয়ে তেওঁলোকক ৰক্ষা কৰিবই। আজি মোৰ শেষ কথা, তুমি সৰুৰাণী কাষলৈ যাব নোৱাৰা। নাথ, আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম। মোৰ বাধা মানিবই লাগিব, নহলে উপযুক্ত শাস্তি পাবে তুমি। কোৱা কষ্ট নাথ, তেন্তে দেখো বাৰু, আপুনি বৰালীৰ পক্ষ আৰু মই সৰালীৰ পক্ষ। কাৰ পক্ষ কিমান উজ্জ্বল হয়? এই পিশাচিনী, নৱনিৰ্মিত মহান বেশ্যৰ কথা আজি তুমি হত্যা কৰে মোৰ দয়া হত্যা কৰিব উত্তৰ কৰে। পবিত্ৰ হৰি ভক্ত হৈ চান্দালৰ কাৰণে তুমি কিয় পাৰিছা দীনদয়াল? হৰি ভক্তৰ ইমান ক্ৰোধ অনুচিত দীনদয়ালে, নাৰী হত্যা মহাপাপ দীনদয়ালে, ক্ৰোধ সংবৰণ কৰা। মোক বাধা নিদিব দে ভৰ্তি। এই পাপিনী অনৰ্থ হ'ল গতিকে হত্যা কৰে পাপিনীৰ পাককাণ্ড অনুধাৱন কৰা। দীনদয়াল, নাৰী হত্যা মহাপাপ দীনদয়াল। তুমি হৰিনাম গাই গাই পুণ্য সঞ্চয় কৰিছা আৰু সেই পুণ্যৰ ফলত তুমি এদিন বৈকুণ্ঠত স্থান পাবা দীনদয়াল। কিন্তু এনেবিলাক কাম কৰিলে তুমি ঘূৰ নৰকত কৰিবা দীনদয়াল। গতিকে মোৰ কথা এবাৰলৈ ৰাখি তুমি বিদুখিনীক ক্ষমা কৰি দিয়া। আপোনাৰ বাইকগৰাকী বিদুখিনীক ক্ষমা কৰি ভৱিষ্যতে যদি তেনেকা কৰে মই কেতিয়াও ক্ষমা নকৰো। আহিলো দেৱৰ্ষী। এইবিলাক উত্থাপন কৰি ফুৰাৰ বাবে মোক সকলোৱে দ্ৰুতকীয়া নাৰদ বুলি কয়। ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে বিদুখিনীক সাজু কৰোঁ। বিদুখিনী আজি তোমাক মই ৰক্ষা নকৰা হলে নিশ্চয় তোমাক দীনদয়ালে হত্যা কৰিলেহেঁতেন। এতিয়া পিছে তুমি দীনদয়ালৰ ওপৰত কি প্ৰতিশোধ ল'ম বুলি ভাবিছা? দেৱৰ্ষী, দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম। সৰুৰাণীৰ হতুৱাই তেওঁকো মই হত্যা কৰাম। কেনে হ'ব দেৱৰ্ষী? বিদুখিনী, দেৱৰ্ষী, হত্যা কৰাতকৈ মোৰ ওচৰত এটা উপায় আছে। বিদুখিনী, বিদুখিনী, মোৰ ওচৰত এটা ঔষধ আছে। যদি তুমি সেই ঔষধ ভক্ত দীনদয়ালক হত্যা কৰাব পাৰা তেন্তে বিদুখিনী ভক্ত দীনদয়ালে উন্মাদ হৈ পৰিব। আৰু তেতিয়া বিদুখিনী তুমি ভক্ত দীনদয়ালক খেলৰ পুতলাৰ দৰে নচুৱাই ফুৰিব পাৰিবা। তেতিয়াহ'লে এই ঔষধ দিয়ক। লোৱা। দিয়ক দেৱৰ্ষী। লোৱা। এই ঔষধ মই নিশ্চয় দীনদয়ালক ভক্ষণ কৰাম।
বেদুহিনী এতিয়া মই বিদায়হে মাতিম। যোৱা যোৱা বেদুহিনী যাওঁ দেৱৰজী। যোৱা ময়ো যাওঁ নিজ কাৰ্যতে সমগ্ৰহত